নমস্কাৰ বন্ধুসকল, এছামিজ বাস্তু শাস্ত্ৰলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে কুশলে আছে। বন্ধুসকল, যদি আপুনি জ্যোতিষ গণনা বা অন্য কোনো ধৰণৰ জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত কথাবোৰ বিশ্বাস নকৰে, তেনেহ'লে এই ভিডিঅ'টোৰ পৰা আপোনাৰ বাস্তৱিক জীৱনত ইয়াৰ কোনো ভাল প্ৰতিফলন দেখিব নাপাব। ধন্যবাদ। বন্ধুসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল এছামিজ বাস্তু শাস্ত্ৰলৈ। এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এই তিনিটা কাম কৰিলে পত্নীতকৈ আগত স্বামীৰ মৃত্যু হয় বুলি কোৱা হয়। প্ৰত্যেকজনী মহিলাই এই তিনিটা কাম কেতিয়াও নকৰিবা, নহ'লে পত্নীতকৈ আগত স্বামীৰ মৃত্যু হ'ব বুলি দেখিবলৈ পাব। নম্বৰ 1, বন্ধুসকল, যদি আপুনি আপোনাৰ স্বামীৰ বাবে কোনো ব্ৰত কৰে বা দিনটো উপবাসে থাকে আৰু সেই ব্ৰতটোৰ যদি আপুনি পানী এটোপালো খোৱাৰ নিষেধ হয়, তেতিয়া যদি আপুনি মনে মনে কিবা খায়, তেনেহ'লে সেই ফালৰ পৰা বেয়া প্ৰভাৱ পৰা দেখা যায় আৰু আপুনি যিটো কামত ব্ৰত কৰে সেইটো বিফল হয় আৰু বহু জনমলৈ আপোনাৰ স্বামীৰ পৰা আপুনি বিৰত থাকিবলগীয়া হ'ব পাৰে। বন্ধুসকল, গৰুড় পুৰাণত কোৱা হৈছে যে যদি আপুনি কাৰোবাৰ মংগলৰ কাৰণে কিবা ব্ৰত কৰে আৰু সেই ব্ৰতত যদি আপুনি মনে মনে অথবা নিজৰ মনত অকলে জনাকৈ যদি কিবা খাদ্য খায় বা গ্ৰহণ কৰে, তেতিয়া আপুনি বিচৰাটো নাপাব বা পোৱাৰ আশা নাথাকে। গৰুড় পুৰাণত এইটো কৈছে যে আপুনি যদি কিবা ব্ৰত কৰিছে, তেনেহ'লে একো খাব নালাগে। যদি খোৱা মানা আছে, তেতিয়াহ'লে সেই ব্ৰতটো ভালকৈ কৰিব লাগে। মনে মনে কিবা খালে নিজৰে ক্ষতি হয় বুলি কোৱা হৈছে আৰু খোৱাৰ উপৰিও মনত লোভ বস্তুটো আনিব নালাগে আৰু উপবাস থকাৰ সময়ত বা ব্ৰত কৰাৰ সময়ত কোনো খাদ্যৰ প্ৰতি লোভ কৰিব নালাগে আৰু সেই ব্ৰত কৰা দিনটো ভালদৰে চলিব লাগে। তেতিয়াহে আপুনি বিচৰা ফলটো আপুনি সুকলমে পাব বুলি কোৱা হৈছে। নম্বৰ 2, যদি আপুনি আপোনাৰ স্বামীৰ কথাই কথাই মিছা শপত খায়, তেতিয়া এটা বেয়া প্ৰভাৱ পৰে বুলি কোৱা হৈছে। ধৰা হ'ল আপুনি কাৰোবাৰ লগত কথা পাতিছে, আপুনি মিছাই কওক বা সঁচাই কওক, তেতিয়া যদি আপুনি সেই মানুহজনক যদি আপুনি বিশ্বাস কৰাবৰ ক্ষেত্ৰত আপোনাৰ স্বামীৰ মিছা শপত খায়, যদি আপুনি মিছা কথা কৈছে, তেতিয়াহ'লে শপতো যদি মিছা খায়, তেতিয়াহ'লে এটা বেয়া প্ৰভাৱ পৰে বুলি কোৱা হৈছে আৰু সেই বেয়া প্ৰভাৱটো আপোনাৰ স্বামীৰ ওপৰতহে পৰিব। বন্ধুসকল, আৰু যদি আপুনি আপোনাৰ স্বামীক মিছা মাতে, তেতিয়া সেইটো পাপ বুলি কোৱা হৈছে। আপুনি যদি আপোনাৰ স্বামীক কথাই কথাই মিছা কথা কয়, তেতিয়াও আপুনি সেইটো পাপ কৰা বুলি কোৱা হৈছে। যিহেতু স্বামী এজন ভগৱান বুলি কোৱা হয়, সেইকাৰণে তেওঁক এজন ভগৱান হিচাপে গণ্য কৰিব লাগে আৰু তেওঁক পাৰিলে সঁচা কথাটো কৈ দিয়াটো শুদ্ধ বুলি কোৱা হৈছে। নম্বৰ 3, বন্ধুসকল, যদি আপুনি আপোনাৰ স্বামী থকা স্বত্বেও বেলেগ এজন পুৰুষৰ লগত সম্পৰ্ক ৰাখে বা ৰিলেশ্যন এটা ৰাখে, তেতিয়া আপোনাৰ স্বামীৰ সোনকালে মৃত্যু হ'ব পাৰে বা সেই বেয়া প্ৰভাৱে আপোনাৰ জীৱনত অন্ধকাৰ নমাই আনিব। আপোনাৰ পাৰিবাৰিক সংসাৰ
আপোনাৰ স্বামী আৰু আপোনাৰ মাজত ভাল সম্পৰ্ক নাথাকিব। তেতিয়া দুজনৰ মন অমিল হোৱাত আপোনাৰ সংসাৰখন মতিভ্ৰষ্ট হৈ যাব পাৰে। সেইবাবে নিজৰ স্বামী থকাত স্বত্তেও বুলি নহয়, নিজৰ স্বামী থকাত বেলেগ এজন পুৰুষৰ লগত ৰিলেশ্যন ৰাখিব নালাগে বা সম্পৰ্ক ৰাখিব নালাগে বুলি কোৱা হৈছে। আচলতে বন্ধুসকল, এইবিলাক শাস্ত্ৰত কোৱা কথা। তাৰোপৰি শাস্ত্ৰত লিখা থকাৰ বাবে কোৱা হৈছে, যদিও বা নাথাকিলহেঁতেন তেতিয়াহ'লেও এইটো কৰিব নালাগে। নিজৰ সংসাৰ এখন ভালকৈ ৰাখিবলৈ আপুনি শুদ্ধ পথত গৈ ভালকৈ চলাব লাগে। আৰু নিজৰ বুজাবুজি দুজনৰ মাজত ৰাখি পেলাই বা দুয়োজনে মিলা মোজাকৈ সংসাৰখন চলাই নিব লাগে। ধন্যবাদ। যদি আপুনি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।